আজি প্ৰায় 1.5 মাহমান আগতে 1.5 মাহ চাগে হোৱাই নাই মই তেওঁৰ লগত গৈ ষ্টুডিঅ'ত আছোঁগৈ কোনো কথা নাই বতৰা নাই তেওঁ মোক সুধিছে তুমি মোক প্ৰতিটো ভুলৰ কাৰণে কেনেকৈ মাফ কৰা ইউ ফৰগিভ মি ফৰ এভৰিথিং ৱাই কিয় কৰা কিছু কিয় বুলি কি কথা আছে গল্ডি কেতিয়াবা নিজৰ পতি পত্নীৰ মাজত হাজবেণ্ড ৱাইফৰ মাজত এনেকুৱা কিছুমান কেতিয়াবা তৰ্ক লাগিব পাৰে আৰ্গুমেণ্ট লাগিব পাৰে তুমি কেতিয়াবা মোক কিবা কথাত হয়তো কিবা এটা কৈছা ময়ো কেতিয়াবা কিবা কথাত কৈছোঁ আমাক কাজিয়া লাগি নালাগে তাৰমানে আৰু আমাৰ কোনো মান অভিমানবোৰ দীঘলীয়া কেতিয়াও নহয়ে আমি যিমান মোৰ 17 বছৰীয়া অভিজ্ঞতাত সংবাদ মাধ্যমত যেতিয়াৰ পৰা আপোনালোকৰ লগত এটা আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছে সেয়া লাগিলে প্ৰফেশ্যনেল কামতেই হওক বা আনপ্ৰফেশ্যনেল কামতেই হওক যেতিয়াই দেখিছোঁ আপোনালোক দুইজনক খুব একাত্ম লগৰী হিচাপে লগ পাইছোঁ আপুনি যেতিয়া মোৰ অনুষ্ঠানলৈ যায় তেতিয়া বাহিৰত আপুনি মোক কয় জুবিন আহিছে বহি আছে মই তেতিয়া কওঁ জুবিন দাই লগ এৰাই নিদিয়ে নে আপোনাক ইমান দুইজন ইজনে সিজনৰ লগৰী আছিল আৰু প্ৰত্যেকটো অনুষ্ঠানত প্ৰত্যেকটো সময়ত আপুনি ইমান ছাঁটোৰ দৰে আছিল এই কথাখিনি হয়তো আপোনাক সদায় খুলি খুলি খাব যে সেই সময়ত আপুনি নোযোৱাটোৱে এটা ডাঙৰ ভুল হ'ল তেতিয়াই আমাৰ ঘৰত সেই সমস্যা দেখা দিলে মানে বহুত কিছুমান কথা আছে এতিয়া মই সেইবোৰ বস্তু ভাগৱত পাঠ কৰিও মোক বুজনি দিছিলে এইখিনি সময়ত মোক বুজাইছে বহুত ভকত বৈষ্ণৱসকল আহিছে তেওঁলোকে জ্ঞানী লোকসকলে কৈছে যে এনেকুৱাই নিয়তিৰ এনেকুৱা চলনা থাকে এনেকুৱা হয় তেনেকুৱা হয় তথাপিতো ক'ৰবাত চব বুজিও নুবুজা যে এটা বিবেকেও বুজে মগজুও বুজে মনটোৱে যে নুবুজে